এয়া ৰঙিয়া ষ্টেচনৰ অৱস্থা। লখিমপুৰ ট্ৰেইনত অহা মানুহখিনি চব এনেকৈ খোজকাঢ়ি আহি আছে। ইফালে এখন ট্ৰেইন ৰখাই থৈ দিছে সোঁ মাজত, কোনো ষ্টেচন ৰখোৱা নাই, এনেকৈ ৰখাই যে মানুহবোৰ উপায় নাই, খোজকাঢ়ি আহিবলগীয়া হৈ গৈছে, অৱস্থা কৰি দিছে। মানুহবোৰতো যাবই লাগিব, সেইকাৰণে এটা এটাকৈ গৈ আছে আগলৈ। কি হয় এতিয়া।